আমি আমার যে বড়দিন 25শে ডিসেম্বর এই খ্রিসমাস উপলক্ষে আমি গোটেই আমাৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টি আৰু ওচৰা ওচৰিৰ গাঁওবিলাক আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা কম্বল আৰু শাৰী ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আৰু এতিয়ালৈকে অলৰেডি আমাৰ 5000 মান পৰিয়ালক দিয়া হৈ গ'ল আৰু 5000 পৰিয়ালক দিব বাকী আছে। আজি আমাৰ যি ভাইৰাগুৰি VCDCত আমি 2000 মানে ভাইৰাগুৰি VCDCত আমি 1650টা পৰিয়ালক কাপড় দিম আৰু আমি মাজাৰ ডাবৰি VCDCত আজি তাত 2টা বজামানত আমি 400 পৰিয়ালক কম্বল ডিষ্ট্ৰিবিউশ্যন কৰিম। তো আমি সজল ফাউণ্ডেশ্যন সদায় ৰাইজৰ লগত থাকি কাম কৰি আহিছে আৰু আমাৰ সাংবাদিক ভাইসকলে বহুত সহায় কৰিছে। আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যে এই অঞ্চলত যি দুখীয়া দৰিদ্ৰ ৰাইজ আছে তাত আমাৰ খ্ৰীষ্টান ধৰ্মাৱলী মানুহ আছে, তাত আমাৰ মাইনৰিটি মুছলমান ধৰ্মাৱলী মানুহ আছে আৰু আমাৰ হিন্দু মানুহ আছে। সদায় মই সব ফেষ্টিভেলত দুখীয়া ৰাইজৰ লগত থাকি আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা বস্ত্ৰ আৰু কম্বল আমি বিতৰণ কৰি আছোঁ। এতিয়া আমি মানুহৰ ৰাইজৰ ডিমাণ্ড চাই আমি কামখিনি কৰি থাকোঁ। আজিৰ উদ্দেশ্যটো আমি বড়দিন উপলক্ষে আমি কম্বল আৰু শাৰী ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ 2000 পৰিয়ালক আজিৰ দিনতে কৰিম। টোটাল আমি 10,000 পৰিয়ালক এই বছৰ মানে আমাৰ বড়দিনৰ কাৰণে আমি 10,000 পৰিয়ালক কাপড় আৰু কম্বল ডিষ্ট্ৰিবিউশ্যন কৰিম। 10,000